তো পান কাৰ্ডখন আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে গুগলত আহি পেলাই NSDL পান এনেকৈ সাৰ্চ কৰি দিব NSDL পান আপোনালোকে সাৰ্চ কৰি দিয়াৰ পিছত পান কাৰ্ড সাৰ্ভিস এই যেটো ওয়েবসাইট আছে ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকৰ তাত এনেকৈ এটা ওয়েবসাইট খোল খাব ওয়েবসাইটটোত তলৰ পিনে আহিলে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে সিলেক্ট পান এপ্লিকেশন টাইপ সিলেক্ট এপ্লিকেশন ক্যাটেগৰি তো আপোনালোকে ইয়াতে সিলেক্ট পান এপ্লিকেশন টাইপ ইয়াতে আপোনালোকে বহুত কেটা অপচন দেখিবলৈ পাব ইয়াৰ ভিতৰত আপোনালোকে নিউ পান ইণ্ডিয়ান সিটিজেন ফ্ৰম 49A এইটো অপচন সিলেক্ট কৰিব আৰু সিলেক্ট এপ্লিকেশন ক্যাটেগৰিত আপোনালোকে ইন্ডিভিজুৱেল সিলেক্ট কৰিব ইয়াৰ পিছত আপোনালোকে তলৰ পিনে আহিব আৰু ইয়াতে আপুনি সিলেক্ট টাইটেলত শ্ৰী শ্ৰীমতী এইটো আপোনালোকে সিলেক্ট কৰি ল'ব সিজনৰ নামত পান কাৰ্ডখন এপ্লাই কৰি আছে তেও যদি আপোনাৰ লৰা হয় তেতিয়ালে শ্ৰী দিব আৰু যদি ছোৱালী হয় তেতিয়ালে কুমাৰী দিব আৰু যদি এপ্লিকেশন কৰাজন বিবাহিত মাইকী হয় তেতিয়ালে আপোনালোকে শ্ৰীমতী দিব ইয়াৰ পিছত আপোনালোকে ইয়াতে ফাৰ্স্ট নেম দিব আৰু ইয়াতে লাষ্ট নেম দিব আৰু যদি আপোনাৰ মিডল নেম আছে ইয়াতে দি দিব ইয়াৰ পিছত আপোনালোকে তলত ইয়াতে ডেট অফ বাৰ্থ দিব আৰু ডেট অফ বাৰ্থ দিয়াৰ পিছত আপুনি ইয়াতে আপোনাৰ ইমেইল আইডি টো দিব ইমেইল আইডি দিয়াৰ পিছত আপুনি ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব ইমেইল আইডি মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনালোকে তলৰ পিনে আহিলে ইয়াতে আই এম নট এ ৰবট ইয়াতে ক্লিক কৰি দিব ইয়াৰ পিছত ইয়াতে ৰাইট টিক আহিব আৰু আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ এটা টোকেন নাম্বাৰ পাব এই টোকেন নাম্বাৰটো আপুনি কপি কৰি ল'ব তো টোকেন নাম্বাৰটো পোৱাৰ পিছত আপোনালোকে আপোনাৰ ইমেইল আইডি টো চেক কৰিব যেটো ইমেইল আপুনি ৰেজিষ্টাৰ কৰা সময়ত দিছিল তো ইমেইল আইডিত আপোনালোকে যাই পেলাই তাত আপোনালোকে পান কাৰ্ডৰ পৰা অহা ইমেইলটো চেক কৰিব আৰু তাত আপোনালোকে টোকেন নাম্বাৰটো দেখিবলৈ পাব যেটো টোকেন নাম্বাৰ এতিয়া আপুনি দেখিবলৈ পাইছে পান কাৰ্ডৰ ওয়েবসাইটত আপোনালোকে ইমেইল আইডিটো আহিছে নে আহা নাই এটো আপোনালোকে আগতে চেক কৰি ললে আপোনাৰ কি সুবিধা হয় হেতু মই আপোনালোকক জনাই আছো তো আপোনালোকৰ তাত যদি ইমেইল আইডিটো আহা নাই তেতিয়াহলে হয়তোবা আপুনি ইমেইল আইডিটো ফুলকৈ টাইপ কৰিছে হয়তোবা শুদ্ধকৈ টাইপ কৰিলেও কেতিয়াবা কিবা সাৰ্ভাৰৰ কাৰণে বা বেলেগ কিবা প্ৰবলেমৰ কাৰণেও আপোনাৰ তাত ইমেইলটো নাহিব পাৰে তো তেনে ক্ষেত্ৰত আপোনালোকে ইমেইল আইডিটো চেক কৰি লোৱাৰ লগে লগে গম পাব যে আপোনাৰ তাত ইমেইলটো আহিছে নে আহা নাই যদিহে আপোনাৰ তাত ইমেইল আইডিটো আহিছে তেতিয়ালে সব ঠিকে আছে যদিহে আহা নাই তেতিয়ালে আপোনাৰ এটা প্ৰবলেম হ'ব পাৰে হেতু হৈছে যে আপুনি ইনস্ট্যান্টলি পান কাৰ্ডখন নাপাব পাৰে ইনস্ট্যান্টলি পান কাৰ্ডখন মানে আপোনাৰ পান কাৰ্ডখন ইনস্ট্যান্ট পাবলৈ হলে আপুনি ইমেইলৰ দ্বাৰাহে পাব বেলেগ কোনো অপচনতকৈ আপুনি পান কাৰ্ডখন ইমেইলতে অতি সোনকালে পাই যাব কাৰণটো হল আপুনি ফিজিক্যালি পান কাৰ্ডখন পাবলৈ হলে পোষ্টেলৰ দ্বাৰা আহিব আৰু হেতু আপোনাৰ 10-15 দিন সময় লাগি যাব আৰু ইমেইলত আপোনালোকে মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে পান কাৰ্ডখন পাই যাব তো সেই কাৰণে আপুনি ইমেইলটো আগতে চেক কৰি ল'ব তেতিয়াহে আপোনাৰ পান কাৰ্ডখন আহিব বুলি আপুনি কনফাৰ্ম হ'ব পাৰিব আপোনাৰ ইমেইলত আহিব বুলি আৰু যদি আপোনাৰ ইমেইলটো আহা নাই তেতিয়ালে আপুনি কি কৰিব নতুনকৈ আৰু এবাৰ ৰেজিষ্টাৰ কৰিব এতিয়ালৈকে যিখিনি কাম আপোনালোকক মই কৰি দেখুৱালো সেই সেম কামখিনি আপোনালোকে আকৌ এবাৰ কৰিব আৰু সেই কামখিনি কৰাৰ পিছত এইবাৰ আকৌ আপুনি ইমেইল আইডিটো চেক কৰিব তাৰ পিছত যদি আপোনাৰ তাত ইমেইল আইডিটো আহিছে তাৰে পিছতে আপুনি বাকি কামখিনি নেক্সট ষ্টেপ বিলাক ফলো কৰিব বুজি পাইছে যদি আপোনালোকে বুজি পোৱা নাই তেতিয়ালে কমেন্টত জনাব তো এতিয়া মই আপোনালোকক নেক্সট ষ্টেপ বিলাক দেখাই আছো তো ইয়াৰ পিছত আপোনালোকে ইয়াতে কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰি দিয়াৰ পিছত এই পেজখন খোল খাব তো ইয়াতে দেখিবলৈ পাইছে কেনেকৈ আপোনালোকে ডকুমেন্টখিনি সাবমিট কৰিব সেই অপচনটো ইয়াতে সিলেক্ট কৰিব দিছে তো ইয়াতে তিনিটা অপচন আহিছে ইয়াৰ ভিতৰত আপোনালোকে আধাৰ বেস অনলাইন পান এপ্লিকেশন এই অপচনটোত সিলেক্ট কৰিব ইয়াৰ পিছত তলৰ পিনে আহিলে আপোনালোকে আকৌ দেখিবলৈ পাব দুটা অপচন আৰু সিলেক্ট কৰিব দিছে তো ইয়াৰে ভিতৰত প্ৰথমটো হৈছে যে ফিজিক্যাল কপি প্লাস সফট কপি ফিজিক্যাল কপি মানে হৈছে আপুনি পোষ্টেলৰ দ্বাৰা যিখন পান কাৰ্ড পাব হেতুক কয় ফিজিক্যাল কপি আৰু সফট কপি হৈছে আপুনি যেটো ডিজিটেল কপি বা ইমেইলত যেটো আপোনাৰ আহিব হেতু হ'ব আপোনাৰ সফট কপি তো সেই কাৰণে ইয়াতে দুটা অপচন দিছে আপুনি দুটো অপচনত আপুনি যদি ফিজিক্যাল কপি মানে পোষ্টেলৰ দ্বাৰাই আৰু যদি ইমেইলৰ দ্বাৰাই দুটো অপচনৰ দ্বাৰাই আপুনি পান কাৰ্ডখন ল'ব বিচাৰে তেতিয়ালে আপুনি ওপৰৰ অপচনটো সিলেক্ট কৰিব যেটো ফিজিক্যাল কপি প্লাস সফট কপি আছে ইয়াৰ পিছত আপোনাৰ যদি ফিজিক্যাল কপিটো নালাগে মানে আপুনি পোষ্টেলৰ দ্বাৰাই ল'ব বিচাৰা নাই তেতিয়ালে আপোনালোকে ইয়াতে সফট কপিটো সিলেক্ট কৰি দিব তো আপোনালোকে ফিজিক্যাল কপি প্লাস সফট কপি এই অপচনটো সিলেক্ট কৰিব কাৰণ আপোনালোকে ফিজিক্যাল কপিটো পাই যাব এতেলগে তো ইয়াৰ পিছত তলৰ পিনে স্ক্ৰল কৰি আহিলে দেখিলৈ পাব ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ লাষ্টৰ 4টা নম্বৰ দিব দিছে ইয়াৰ পিছত ইয়াতে সুধিছে যে আপোনাৰ আধাৰ কাৰ্ডৰ ফটোটোৱে আপোনাৰ পান কাৰ্ডখনত লাগিব নেকি তো হেতু আপোনালোকে ইয়েস কৰি দিব তো এইটো ইয়েস কৰি দিয়াৰ পিছত তলৰ পিনে স্ক্ৰল কৰিব আৰু আপোনালোকে আপোনাৰ নাম ডেট অফ বাৰ্থ ভালদৰে চাই ল'ব আৰু ইয়াৰ পিছত ইয়াতে জেন্ডাৰটো আপোনাৰ দি দিব জেন্ডাৰটো দিয়াৰ পিছত তলৰ পিনে স্ক্ৰল কৰিব আৰু ইয়াতে আপোনাৰ ফাদাৰ্স নেম মাদাৰ্স নেম ইয়াতে দি দিব
তো পান কাৰ্ডত একচুৱেলি মেইনলি ফাদাৰ্ছ নেমটো দিয়া হয় তো ইয়াতে মই এতিয়া ফাদাৰ্ছ নেমটো দিম যদি আপোনাৰ ফাদাৰ্ছ নেম নিদি মাদাৰ্ছ নেম দিবলগীয়া হয় আপোনাৰ পান কাৰ্ডত তেতিয়াহ'লে আপোনালোকে ইয়াতে য়েছ অপশ্যনটো দেখিছেনে সেইটোত আপোনালোকে টিক কৰি দিব তো টিক কৰি দিয়াৰ পিছত আপোনাৰ ফাদাৰ্ছ নেমৰ অপশ্যনটো গুচি যাব আপোনাৰ মাদাৰ্ছ নেমৰ অপশ্যনটোৱে ৰৈ যাব তো সেইটো তেতিয়াহে দিয়া হয় যেতিয়া আপোনাৰ প্ৰয়োজন হয় আপোনাৰ মাদাৰ্ছ নেমটো দিয়াৰ কাৰণে কিছুমান কেণ্ডিডেটৰহে মাদাৰ্ছ নেম দিয়াৰ কাৰণে প্ৰয়োজন হয় বাকী এনে জেনেৰেলি আপোনালোকে ফাদাৰ্ছ নেমে দি দিব তো এতিয়া মই ইয়াতে ফাদাৰ্ছ নেম দি দিছোঁ আৰু নেক্সটত ক্লিক কৰি দিছোঁ নেক্সট পেজখন খোলাৰ লগে লগে আপোনালোকে এনেকুৱা এখন পেজ দেখিবলৈ পাব য'ত আপোনালোকে ইয়াতে নো ইনকামটো দিব এজ ইউজুৱেল মানে আপোনালোকে ইন জেনেৰেলি নো ইনকাম দিব পাৰে যিসকলৰ কোনো ধৰণৰ ইনকাম নাই তলৰ পিনে আপোনালোকে জাষ্ট স্ক্ৰল কৰিব আৰু ইয়াতে আপুনি ইণ্ডিয়া কাউণ্ট্ৰি সিলেক্ট কৰিব ইয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ দেখিবলৈ পাব সাইডত অলৰেডি দিয়াই থাকিব তাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব তো ইয়াৰ পিছত এই পেজখন আকৌ আহিব নেক্সট এখন পেজ য'ত মানে AO কোড এটা আছে এইটো আপুনি ফিল আপ কৰিব লাগিব তো সেইটো ফিল আপ কৰাটো একদমেই ইজি আপোনালোকে তলত দেখিবলৈ পাব ইণ্ডিয়ান সিটিজেন তাৰ পিছত আপুনি ইয়াতে ষ্টেট সিলেক্ট কৰিব ইয়াতে সিটি সিলেক্ট কৰিব তো সিটি সিলেক্ট কৰাৰ পিছত তলৰ পিনে আপোনালোকে ইয়াতে ফেটছ দেখিছে ফেটছত ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ ইয়াতে বহুত কেইটা AO কোড আহি যাব আপোনাৰ ওচৰৰ এড্ৰেছৰ AO কোডটো আপুনি সিলেক্ট কৰি দিব আপোনালোকে AO কোডটো পাবলৈ হ'লে আপোনালোকে ষ্টেট আৰু সিটি সিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে যেটো এই গোল বটমটো আছে এইটো যেটো অপচন আছে এইটো ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকে ওপৰৰ পিনে দেখিবলৈ পাব আপোনাৰ AO কোড বিলাক অটোমেটিক্যালি ফিল আপ হৈ গৈছে তো আপুনি ইয়াৰ পিছত ওপৰৰ পিনে আহি পেলাই ইয়াতে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আকৌ এখন পেজ খোল খাব ইয়াতে আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব আই হিয়াৰ বাই হিমসেল্ফ ইয়াৰ পিছত হেতু সিলেক্ট কৰি দিয়াৰ পিছত প্লেসটো সিলেক্ট কৰিব আৰু আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আকৌ আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰথম যিকিটা 6টা নম্বৰ বাকি আছিল হেকিটা দিব দিছে মানে আপুনি প্ৰথমতে 4টা নম্বৰ দি দিছিল নহয় যেতিয়া ফৰ্মখন ফিল আপ কৰিছিল এতিয়া বাকি যিকিটা প্ৰথমৰ 6টা নম্বৰ আছে হেকিটা ইয়াতে দিব লাগিব নম্বৰ কিটা দিয়াৰ পিছত আপুনি স্ক্ৰল কৰি যাই থাকিব আৰু ভালদৰে চাই ল'ব আপোনাৰ ফৰ্মখন ঠিক ধৰণে শুদ্ধভাৱে ফিল আপ হৈছে নে নাই তো ভালদৰে চাই লোৱাৰ পিছত আপোনাৰ যদি কিবা ভুল আছে এডিটত যাব নহলে আপুনি প্ৰসিডত ক্লিক কৰি দিব আপোনাৰ যদি গোটেইবিলাক বস্তু ঠিক ধৰণে ফিল আপ হৈ আছে প্ৰসিডত আপুনি ক্লিক কৰি দিয়াৰ পিছত নেক্সট পেজখন খোলা হ'ব তো ইয়াতে আপোনালোকক পেমেন্ট কৰিব দিছে ইয়াৰে ভিতৰত তিনিটা অপচন আছে আপোনালোকে যিকোনো অনলাইন প্ৰসেস এটা সিলেক্ট কৰি ল'ব তো মই ইয়াতে অনলাইন পেমেন্ট বিল ডেক্স অপচনটো সিলেক্ট কৰিছো তো এইটো অপচন সিলেক্ট কৰাৰ পিছত তলৰ পিনে স্ক্ৰল কৰি আহি আপুনি ইয়াতে ডিক্লেৰেশ্যনটো দি প্ৰসিড ফৰ পেমেন্টত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আকৌ পে কনফাৰ্ম অপচনটো আহিছে ইয়াতে আপোনালোকে পে কনফাৰ্মত ক্লিক কৰি দিব পে কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ পেমেন্টৰ বহুত কেইটা অপচন দেখিবলৈ পাব ইয়াৰ ভিতৰত আপোনালোকে QR কোড UPI নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড সকলো ধৰণৰ অপচনৰ ভিতৰত আপুনি QR কোডৰ অপচনটো সিলেক্ট কৰিব ইয়াতে আপুনি ফোন পে গুগল পে যিকোনো এপৰ দ্বাৰা অতি সহজে পেমেন্টটো কৰিব পাৰিব পেমেন্টটো আপোনালোকে কৰি দিয়াৰ পিছত এনেকৈ আপোনাৰ পেজখন অটোমেটিক্যালি নেক্সট পেজত গুচি আহিব আপোনালোকে একো কৰিব নালাগে অলপ সময় ওয়েট কৰিব লাগিব ইয়াতে লিখি দিছে 1 মিনিট মান সময় ওয়েট কৰিব দিছে তো 1 মিনিট মান সময় ওয়েট কৰাৰ পিছত আপোনালোকৰ তাত এনেকৈ পেমেন্ট সাকসেসফুল হোৱাৰ এটা এনেকৈ পেজ আহিব ইয়াতে কন্টিনিউ ক্লিক কৰিব নেক্সট পেজখন আকৌ খুল খাব ইয়াতে আপোনালোকে তলত আপুনি এটা টিক দিব লাগিব ইয়াতে টিকটো দিয়াৰ পিছত আপোনালোকে অথেন্টিকেশন যেটো অপচন আছে হেতুত ক্লিক কৰিব লাগিব আপোনালোকে কন্টিনিউ ক্লিক কৰিলে নহব অথেন্টিকেশনত ক্লিক কৰাৰ পিছত কন্টিনিউ উইথ eKYC এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইলত এটা OTP যাব সেই OTPটো আপোনালোকে ইয়াতে দিব লাগিব তাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত ক্লিক কন্টিনিউ টু প্ৰসিড এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব এতিয়া নেক্সট আপোনালোকৰ তাত ইয়াতে এই যেটো টিক আছে এইটোত আপোনালোকে ক্লিক কৰি দিব দিয়াৰ পিছত ইয়াতে আপুনি আধাৰ কাৰ্ডৰ নম্বৰ কিটা দিব লাগিব যিজনৰ আপুনি আধাৰ কাৰ্ডখন বনাই আছে তো আধাৰ কাৰ্ডৰ নম্বৰ কিটা দিয়াৰ পিছত সেন্ড OTP ত আপুনি ক্লিক কৰি দিব সেন্ড OTP ত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক OTP টো দিব নেক্সট আকৌ আপোনালোকে ইয়াতে OTP টো দিব OTP দি আপুনি ভেৰিফাই OTP ত ক্লিক কৰি দিব তো এতিয়া আপুনি দেখিছে OTP সাকসেসফুলি হৈ গৈছে ইয়াৰ পিছত আপোনালোকৰ তাত এনেকৈ এটা মেছেজ আহিব একনলেজমেন্টৰ আপোনালোকে তলৰ পিনে আহিলে ইয়াতে দেখিব লাগিব ইয়াতে এটা PDF আছে যেটো PDF ওপেন কৰিবলৈ হলে আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব জাস্ট আপোনাৰ নম্বৰ কিটা কোনো ধৰণৰ স্ল্যাশ বা ড্যাশ অপচন দিব নালাগে আপুনি জাস্ট নম্বৰ কিটা দিলেই হৈ যাব তো এই পেজখন আপুনি পোৱাৰ পিছত গম পাব যে আপোনাৰ পান কাৰ্ডৰ এপ্লিকেশনটো সাকসেসফুলি হৈ গৈছে তো এতিয়া আপুনি 2 ঘণ্টা সময় ওয়েট কৰিব 2 ঘণ্টা 3 ঘণ্টা যি লাগে 1 ঘণ্টাটো কিছুমানৰ আহি যায় কিছুমানৰ 2 ঘণ্টাও লাগি যায় কিছুমানৰ 3 ঘণ্টাও লাগিব পাৰে আপোনালোকে ভয় খাব নালাগে আপুনি ওয়েট কৰিব ইমেইলটো চেক কৰি থাকিব আপুনি আধা ঘণ্টাৰ মৰে মৰে তাৰ পিছত আপোনালোকে আপোনাৰ পান কাৰ্ডখন ডিজিটেলি পাই যাব
তো গম পালে কেনেকৈ আপোনালোকে অতি সোনকালে পান কাৰ্ডৰ এপ্লাইটো কৰি আপুনি পান কাৰ্ডখন লাভ কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি আপোনালোকে ভিডিঅ'টো চাই কিবা বুজি পোৱা নাই কমেণ্ট কৰিব। আপোনাৰ ফেমিলিত যদি কোনোবাৰ পান কাৰ্ড বনাবলগীয়া আছে তেওঁলোকক আপুনি শ্বেয়াৰ কৰিব পাৰে এই ভিডিঅ'টো। থেংক ইউ।